তেজপুৰ আজি ভৱনত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচী শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত এই যোগদান কাৰ্যসূচী তেজপুৰ আজি ভৱন তথা শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় উক্ত যোগদান কাৰ্যসূচীত শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অভিজিত হাজৰিকা আৰু সম্পাদক ৰাণা বৰা আৰু শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদুল বৰকাকতিৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদুল বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অভিজিত হাজৰিকা সম্পাদক ৰাণা বৰাৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে আজি আমাৰ শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত তেজপুৰ বিধানসভা সমষ্টিৰ 100ৰো অধিক বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছে আজি আপোনালোকে দেখিছে যে আমাৰ বিশেষভাৱে তেজপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ 100গৰাকী যুৱক আৰু বয়োজ্যেষ্ঠ আছে তেওঁলোকে আজি আমাৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছে আমি তেওঁলোকক আনুষ্ঠানিকভাৱে স্বাগতম জনাইছোঁ আৰু তেখেতসকলৰ এই যোগদান কাৰ্যসূচীয়ে শোণিতপুৰ জিলাত তথা আমাৰ তেজপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰিব আজি সেই কথাটো প্ৰতীয়মান হৈছে আপোনালোকে দেখিছে যে এই বিজেপি চৰকাৰখনে 3.5 কোটি জনসাধাৰণৰ মাজৰ পৰা 2 কোটি 60 লাখ প্ৰায় 60 লাখ হিতাধিকাৰী সৃষ্টি কৰি আছে ৰাজভাল উদং কৰি ইতিমধ্যে চৰকাৰী বন বন্ধকত থৈ তেখেতসকলে আজি চৰকাৰ চলাবলগীয়া হৈছে আজি আপোনালোকে এই কথাটো নিশ্চয় দেখা পাইছে আজি যিখন চৰকাৰে ঋণ লৈ দেউলীয়া চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰি ভোটৰ আশাত হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে আৰু এই হিতাধিকাৰীৰ প্ৰতিও যে ৰাইজ আকৃষ্ট নহয় সেই কথাখিনি প্ৰতীয়মান হৈছে আজি ইয়াত অহা 2-1 হিতাধিকাৰীও আছে কিন্তু তেওঁলোকে হিতাধিকাৰী হ'ল বুলিয়ে যে বিজেপিৰ লগত থাকিব সেই কথাটো আজি তেওঁলোকে নস্যাৎ কৰিছে কাৰণ এই কাৰণে সকলোৱে বুজি পাইছে যে অকল হিতাধিকাৰী সৃষ্টি কৰিলেই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ নাথাকে কাৰণ ৰাইজে বিচাৰে যে সৰ্বাংগীনভাৱে উন্নয়ন মূল্যবৃদ্ধি ৰোধ হওক মানুহৰ অভাৱ অভিযোগ নাইকিয়া হওক মন্দিৰ মছজিদ সকলোৰে উন্নয়ন হওক সুৰক্ষিত হওক সকলো এনেধৰণৰ কথাবিলাক বিচাৰিছে আৰু সেইকাৰণে ৰাইজ আজি একত্ৰিতভাৱে কংগ্ৰেছ দলৰ প্ৰতি ওলাই আহিছে আৰু আপোনালোকে দেখিছে এইখন চৰকাৰৰ দিনত ইতিমধ্যে সকলো চেক্টৰ গাঁওবিলাকৰ আজি অৱস্থা নাই মানুহে এসাঁজ এবেলা খাই এবেলা নখনে থাকিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে গতিকে ৰাইজে বিজেপি চৰকাৰৰ পৰা প্ৰতিদান বিচাৰি আজি কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে আমাক যোগদান কৰিছে আৰু আপোনালোকে দেখি থাকিব যে আৰু সময়ে সময়ে এনেধৰণৰ কাৰ্যসূচী আমাৰ শোণিতপুৰ জিলাত চলি থাকিব ইতিমধ্যে আপোনালোকে ইয়াৰ আগতেও দেখিছে কেইবাটাও আমাৰ যোগদান কাৰ্যসূচী হৈ গৈ আছে আৰু জানুৱাৰীৰ প্ৰথম সপ্তাহত আমাৰ ইয়াত বৃহত্তৰ এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব সেইটো আপোনালোকে দেখিব তাত বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি থাকিব ৰাজনৈতিক সংগঠনৰ ব্যক্তি থাকিব সেই কথা কিন্তু আজি আপোনালোকৰ ওচৰত আমি আজি মুকলিভাৱে আজি আপোনালোকক আমি প্ৰকাশ কৰিছোঁ ব্যুৰ ৰিপৰ্ট অগ্নিকৰ নিউজ